হেই ভিউৱাৰ্ছ, কেনে আছে আপোনালোক? বন্ধুসকল, আপোনালোকে হয়তো এনাবেলি দলটোৰ বিষয়ে শুনিছে নিশ্চয়। এই এনাবেলি দলটো এটা অবিভক্ত পুতলা আছিল, যাৰ ওপৰত ভিত্তি কৰি ডাইৰেক্টৰ জেমছ ৱানে মুভিও নিৰ্মাণ কৰিছে। কিন্তু ডাইৰেক্টৰ জেমছ ৱানে এই মুভি কেইখনত এনাবেলি দলটোৰ ৰিয়েল ষ্টৰিটো কমপ্লিটলি চেঞ্জ কৰি দেখুৱাইছে, যাতে আপোনালোকে চাই ভাল পায়। আপোনালোকে যদি এই কেইখন মুভি চায়, তেতিয়াহ'লে এনাবেলি দলটোৰ বিষয়ে আপোনালোকে সম্পূৰ্ণৰূপে অজ্ঞাত থাকিব। চ' সেইবাবে আজি মোৰ এই ভিডিঅ'টোত মই আপোনালোকক এনাবেলি দলটোৰ ৰিয়েল ষ্টৰিটো কমপ্লিটলি নেৰেট কৰিবলৈ চেষ্টা কৰিম। খালি আপোনালোকলৈ এটা সৰু চাই ৰিকুৱেষ্ট এটা আছিল, যিসকলে মোৰ ভিডিঅ'টো চাই আছে, যদি ভিডিঅ'টো চাই আপোনালোকে ভাল পায় আৰু এনেকুৱা কণ্টেণ্টৰ প্ৰতি আপোনালোকে আগ্ৰহী, তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো প্ৰেছ কৰি দিব, কিয়নো মই মোৰ চেনেলত এনেকুৱা ভিডিঅ' আনিয়ে থাকোঁ। তেন্তে বলক আপোনালোকৰ কোনো সময় নষ্ট নকৰি আজিৰ আমাৰ এই ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। বন্ধুসকল, এই ঘটনাটো আছিল 1970 দশকৰ, য'ত ডনা নামৰ ছোৱালী এজনীয়ে নিজৰ 28 বছৰৰ জন্মদিনত মাকৰ পৰা এটা পুতলা গিফ্ট পাইছিল। এই পুতলাটো দেখিবলৈ অতি সাধাৰণ আৰু মৰম লগাও আছিল। এই পুতলাটো তেওঁলোকৰ ঘৰত অহাৰ কেইদিনমান পিছতে তেওঁলোকৰ ঘৰত অসাধাৰণ ঘটনাবোৰ ঘটিব ধৰিল। যেতিয়া ডনাই এই পুতলাটো এটা স্থানত থৈ যায় আৰু যেতিয়া তাই ঘূৰি আহে, তাই দেখে যে সেই পুতলাটো সেই স্থানত নাই। ডনাই ভাবিছিল যে এই পুতলাটো হয়তো পৰি যায়, সেইবাবে নিজৰ স্থানত নাথাকে। কিন্তু কেইদিনমান যোৱাৰ পিছত এই পুতলাটোৱে ৰুমো চেঞ্জ কৰিবলৈ ল'লে। আচৰিত কথা এইটো আছিল যে এই পুতলাটোৰ হাতৰ ডাইৰেকশ্যন চেঞ্জ হৈছিল। দেখিলে এনেকুৱা লাগে যে মানুহ সেই পুতলাটোৱে কাৰোবাৰ লগত কথাহে পাতি আছে। ডনা আৰু এনজিয়ে ভাবিছিল যে তেওঁলোকৰ ঘৰত কোনোবাই মনে মনে আহি তেওঁলোকৰ লগত ধেমালি কৰি থাকে, কিয়নো তেওঁলোকে এই পুতলাটোৰ লগত কিছুমান নোটো পাবলৈ ধৰিছিল। সেই নোটবোৰৰ আখৰবোৰ দেখিলে কোনোবা সৰু ল'ৰা ছোৱালীৰ হাতৰ আখৰ যেন লাগিছিল। এই নোটবোৰত কিছুমান কথা লিখা হৈছিল, সেইবোৰ হৈছে হেল্প আছ অৰ হেল্প লাও। আপোনালোকে শুনি আচৰিত হ'ব যে লাও হৈছে ডনা আৰু এনজিৰ এজন ভাল বন্ধু। এই ঘটনাবোৰ দিনক দিনে বাঢ়ি যাবলৈ ধৰিলে। এদিন হঠাৎ ডনাই এই পুতলাটোৰ হাত দুখন তেজেৰে লুতুৰি বুতুৰি হৈ থকা দেখিবলৈ পালে। ডনাই এইবোৰ দৃশ্য দেখি ভয় খাই অৱশেষত এজন চাইকিকৰ ওচৰলৈ গ'ল। তাৰপিছত ডনা আৰু এনজি দুয়োজনে মিলি চাইকিকজনৰ লগত এটা চেঞ্চুৰী নামৰ প্ৰক্ৰিয়া কৰিবলৈ ল'লে। এই প্ৰক্ৰিয়াটো কৰাৰ পিছত তেওঁলোকে গম পালে যে এই পুতলাটোৰ ভিতৰত এজনী 7 বছৰীয়া ছোৱালীৰ আত্মা সোমাই আছে। বন্ধুসকল, এই 7 বছৰীয়া ছোৱালীজনীৰ নাম আছিল এনাবেলে হিডেন। এই ছোৱালীজনী কেইবছৰমান আগতে ঢুকাইছিল, যেতিয়া সেই ঠাইখিনিত কোনো এপাৰ্টমেণ্ট নিৰ্মাণ হোৱা নাছিল। চাইকিকজনে তেওঁলোকক এই পুতলাটো নিজৰ লগতে ৰাখিবলৈ কৈছিল। তেওঁ কৈছিল যে এই পুতলাটোৰ ভিতৰত থকা আত্মাটোৱে তেওঁলোকক কোনো অপকাৰ নকৰে। কিন্তু তেতিয়াৰ পৰাই সকলো বেয়া হৈ যাবলৈ ধৰিলে। আৰম্ভণিৰে কেইদিনমানতো সেই পুতলাটো তেওঁলোকৰ লগত ভালকৈয়ে থাকিব ধৰিলে, কিন্তু তাৰপিছত তেওঁলোকৰ লগত এনেকুৱা কিছুমান ঘটনা ঘটিব ধৰিলে যে ভাবিলেই ভয় লাগে। ডনা আৰু এনজিৰ বন্ধু লাৱে এই পুতলাটোক সিমান ভাল পোৱা নাছিল। এদিনাখন যেতিয়া লাৱে সেই এপাৰ্টমেণ্টটোত আছিল, সি ৰাতিপুৱা শুই উঠাত সি অনুভৱ কৰে যে সি নিজৰ হাত ভৰি একোৱে লৰাব পৰা নাই। তাৰপিছত সি দেখিবলৈ পালে যে সেই পুতলাটো তাৰ বুকুৰ ওপৰত বহি আছে। সি একো ভাবিবলৈ সময় নাপাওঁতে সেই পুতলাটোৱে তাৰ ডিঙি টিপিবলৈ ধৰে। সেই সময়তে সি চেঞ্চলেছ হৈ যায়। যেতিয়া তাৰ হোচ আহে, সি সকলোবোৰ কথা যাই এনজিক কয় আৰু কয় যে এই সকলোবোৰ কথা সঁচা, সপোন নহয়। এনেকুৱা একেই ঘটনা তেওঁলোকৰ লগত আৰু এদিন হৈছিল। সেইদিনাখন ডনা ঘৰত নাছিল, এনজি আৰু লাওহে আছিল। এনজি আৰু লাৱে ডনাৰ ৰুমৰ পৰা অসাধাৰণ শব্দ শুনিবলৈ পাইছিল। যেতিয়া তেওঁলোকে ডনাৰ ৰুমলৈ যায়, তেতিয়া সেই সকলোবোৰ শব্দ বন্ধ হৈ যায়। তেওঁলোকে দেখে যে এই পুতলাটো নিজৰ ঠাইত নাই। যেতিয়া লাৱে সেই পুতলাটো নিজৰ ঠাইত থ'ম বুলি আগবাঢ়ি যায়, তেতিয়া তাক কোনোবা অদৃশ্য শক্তিয়ে ঠেলা মাৰে। লাৱে ভ্ৰম হোৱা বুলি ভাবি নিজৰ ৰুমলৈ যায়। তেতিয়াই সি বুকুত আঘাতৰ চিন দেখা পায় আৰু তেজো ওলাই আছিল। তাৰপিছত তেওঁলোকে পলম নকৰি চাৰ্চৰ কেথলিক প্ৰিষ্ট এজনৰ ওচৰলৈ যায়। সেই প্ৰিষ্টজনে তেওঁলোকক বিখ্যাত পেৰানৰ্মেল ইনভেষ্টিগেটৰ এড আৰু লৰেন ৱাৰেনৰ ওচৰলৈ যাবলৈ ক'লে। বন্ধুসকল, এড আৰু লৰেন ৱাৰেন হৈছে সেই সময়ৰ নাম থকা পেৰানৰ্মেল ইনভেষ্টিগেটৰ। এড আৰু লৰেন ৱাৰেনে খবৰ পায়েই ডনা আৰু এনজিৰ ঘৰলৈ গ'ল পুতলাটো পৰীক্ষা কৰিবলৈ। তেওঁলোকে পুতলাটো পৰীক্ষা কৰি তেওঁলোকক জনায় যে এই পুতলাটোৰ ভিতৰত বহুত শক্তিশালী আত্মা এটাৰ বাস আছে, আৰু তেওঁলোকে জনায় যে এই স্পিৰিটটোৱে তেওঁলোকক তিনিজনৰ কোনোবা এজনৰ ওপৰত আক্ৰমণ কৰিব। এইটো সাধাৰণ কথা আছিল যে সেই স্পিৰিটটোৱে লাওৰ ওপৰতে আক্ৰমণ কৰিব, যিহেতু সেই নোটবোৰত লাওৰ নাম লিখা আছিল। এড আৰু ৱাৰেনৰ পৰা এইবোৰ কথা শুনি লাৱে চাৰ্চৰ পৰা প্ৰিষ্ট এজনক মাতি সেই পুতলাটোৰ ওপৰত এক্সৰ্চিজম প্ৰক্ৰিয়া কৰে। এক্সৰ্চিজম প্ৰক্ৰিয়া কৰাৰ পিছত তেওঁলোকে গম পালে যে এই পুতলাটোৰ ভিতৰত বহুতো শক্তিশালী স্পিৰিট এটা সোমাই আছে। ইয়াৰ পৰা হাত সৰাই এটাই উপায় যে এই পুতলাটোৰ পৰা কমপ্লিটলি কণ্টেক্ট এৰি দিয়া। এই কথা গম পাই এড আৰু লৰেন ৱাৰেনে সেই পুতলাটো নিজৰ অকুল মিউজিয়ামলৈ লৈ যায়। ইয়াৰে পিছৰ পৰা এই পুতলাটো এড আৰু ৱাৰেনৰ অকুল মিউজিয়ামত বহুত তত্ত্বাৱধানত ৰখা হৈছে। প্ৰত্যেক সপ্তাহতে এই পুতলাটো শুদ্ধিকৰণ কৰিবলৈ এজন প্ৰিষ্ট আহে।
চ' এয়াই আছিল এনাবেল ডলটোৰ ৰিয়েল ষ্টৰিটো। যদি আপোনালোকে ভিডিঅ'টো চাই অলপো ভাল লাগিল, লাইক কৰিব, শ্বেয়াৰ কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে বেল আইকনটো প্ৰেছ কৰি দিব। আপোনালোকে যদি নেক্সট ভিডিঅ' কোনখন মুভিৰ ওপৰত বিচাৰে সেইও মোক কমেণ্টত জনাব পাৰে। তেতিয়ালৈ ঘৰত থাকক, সুৰক্ষিত থাকক আৰু আশে পাশে মৰম বিলাই থাকক।